কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছিলে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছে বাইদেউ? কি হৈছিলে বাইদেউ? ঘৰটোত আমি ইয়াৰ পৰা টাউনৰ ফালে গৈ থাকোঁতে মোৰ দুজন বন্ধুৱে সৈতে গৈ থাকোঁতে আমি ইয়াতে দেখিলোঁ পুলিচৰ গাড়ীখন খুব মানে বেগেৰে আহি পেলাই সোমাই গ'লহি। তেতিয়া আমাৰ সন্দেহ হ'ল যে কিবা এটা নিশ্চয় হৈছে। তো আমি আহি পেলাই ইয়াতে সোমালোঁ, পুলিচৰ লগতে আমাকো সোমাবলৈ দিলে। আমি সোমাই গৈ দেখিছোঁ ভিতৰত 2-4জনী মহিলা আছে, এগৰাকী পলাল কিন্তু। তো দুজনী মহিলা মানে ছোৱালীৰ পৰা মানে বডিৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হৈছে। এতিয়া আৰক্ষীয়ে কোৱা মতে ড্ৰাগছৰ কণ্টেইনাৰ হয়। তো আমি তেওঁলোকৰ তাত সঁচাকৈ দেখা পাইছোঁ ড্ৰাগছৰ কণ্টেইনাৰ আছে। আছে, ময়ো গম পাইছিলোঁ, কিন্তু আমি গম পোৱা নাছিলোঁ যে ইয়াত কোনে কি কৰে। আমি কিন্তু প্ৰায় চাওঁ মানে সন্দেহজনক ল'ৰা ইয়াত অহা যোৱা কৰে, ছোৱালী অহা যোৱা কৰে। তো আমি চাইছিলোঁ, কিন্তু আমি তেনেকৈ ধৰিব পৰা নাছিলোঁ। আজি হাতেলুতে ধৰা পেলাইছে আৰু তেখেতসকলে স্বীকাৰ কৰিছে যে হয় আমাৰ ইয়াত কোনোবা আহিছে আৰু কোনোবা এজন মানুহৰ নামো লৈছে যে তেওঁ জড়িত আছে, তেওঁ মাতিছিলে বুলি। এতিয়া কোন মানুহ আমি নাজানো, আৰক্ষীয়ে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে। ড্ৰাগছ পোৱা গৈছে, বেয়া কামো চলে বুলি কৈছে। এই ঘৰখনত ড্ৰাগছৰ মানে ব্যৱহাৰ হয় নেকি আজি আৰক্ষীয়ে লৈ গ'ল? হয় দাদা, আমি নিজেও আৰক্ষীৰ লগত ইয়াত আহিছোঁ। আহি পেলাই দিছোঁ ড্ৰাগছৰ কণ্টেইনাৰ 3-4টামান ইয়াত পাইছে আৰু দুগৰাকী মহিলা আৰু এগৰাকীতো গুচি গ'ল ওলাই, নাজানো তেওঁ কোন হয়। কিন্তু আমি আৰক্ষীৰ লগত আহোঁতে আৰক্ষীয়ে জব্দ কৰিছে এইখিনি বস্তু আমাৰ চকুৰ সন্মুখত। এগৰাকী পলাল? হয়, দুগৰাকী ইয়াতে আছিলে। তেওঁলোকে ড্ৰাগছ লৈও আছিলে। তেওঁলোকে ইয়াত আহিছে, ঘৰটো ভাড়া বেলেগে লৈছে। তেওঁলোকে কোনোবা মানুহ এজনে ইয়াত তেওঁলোকক লৈ আহিছিলে। এতিয়া তেওঁলোকৰ হাতৰ পৰা এইখিনি বস্তু পাইছে। মানে বেলেগ মানুহ আহি থাকে নেকি? বেলেগ মানুহ আহে। তেনেকুৱা হৈছে বুলি কৈছে, তেনেকুৱা স্বীকাৰ কৰিছে হৈছে যে ইয়াতে অনৈতিক কাৰ্যকলাপো হয়। আৰু বিশেষকৈতো সেইটোতো বাদেই দিছোঁ, কিন্তু যিটো ড্ৰাগছৰ কেছ ধৰক আজি যিমানখিনি ড্ৰাগছ পোৱা গৈছে ব্যৱহাৰ কৰে নে ইয়াৰ পৰা আকৌ বেলেগ তেওঁলোকেতো দিয়ে চাগে ইয়াৰ পৰা, কাৰণ তেওঁলোকে অকলে ব্যৱহাৰ কৰিব, নগাঁৱতে ব্যৱহাৰ কৰিব। নগাঁৱৰ পৰা তেজপুৰ কিয় আহিব তেওঁলোক? মানুহ দুগৰাকী নগাঁও নেকি? হয়, নগাঁও। তেওঁলোকে স্বীকাৰ কৰিছে নগাঁও বুলি। দুয়োগৰাকী নগাঁও। আৰু ইয়াৰ ঘৰৰ গৰাকী যোন থাকে তেওঁ ক'ৰ নাজানো, তেওঁ ইয়াৰে বুলি কৈছে। তেওঁক ধৰিলে নাই? তেওঁকো ধৰিছে। মানে 3গৰাকীক ধৰিলে? হয়, 3গৰাকী মহিলা। হয়, 3গৰাকী মহিলা। কোন ঠাইত? এইটো আপোনাৰ হজৰা পুখুৰী কিনাৰত, আপোনাৰ ষ্টেডিয়ামৰ লগতে আৰু। নাম জানে নেকি খবৰ? মানুহবোৰৰ নাম নাজানো। এচিটো অন কৰি দিব যা। মুন্ডা কৰিব।
লাইট মাৰিছে এইটো চিটটো পেলাই দিয়ক এই চিটটো পেলাই দিয়ক আগফালে তোলা